ফেন ক্লাবৰ ল'ৰা এজনৰ পৰা নাম্বাৰটো লৈছিলোঁ মানে প্ৰথম ফোন কৰোঁতে ইমান পাৰ্চনেল কথা ক'ব নোৱাৰি নহয় কিবা পাইছা নেকি ভগৱান দাক নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ আজি এটা ফাৰ্ষ্ট টাইম প্ৰেংক কল কৰিব গৈ আছোঁ নাজানো মানে সাকসেস হ'ব পাৰো নে নোৱাৰো আৰু প্ৰেংক কলটো কৰিব গৈ আছোঁ বিকাশ চেত্ৰী আই লাভ ট্ৰেভেল এণ্ড ফুডৰ বিকাশ দালৈ প্ৰেংক কৰিব গৈ আছোঁ ফাৰ্ষ্ট টাইম আৰু হয়তো তেখেতে মোৰ মাতটো চিনি পাব পাৰে কাৰণ আগতেও মানে আমি একেলগে মডাৰ্ণ সৰস্বতী 2খন আমি একেলগে কৰিছিলোঁ গতিকে এটা ভাল সম্পৰ্ক আছে তেওঁৰ লগতো লগ পাইছোঁ গতিকে হয়তো ফোনত কথা পতা হোৱা নাই বাৰু আমাৰ গতিকে সেইভাবে মাতটো চিনি নাপাব পাৰে তথাপিও ফিংগাৰ ক্ৰছ কি মাৰো ৰিসিভ কৰে নকৰে নাজানো কাৰণ মই মাৰ নাম্বাৰৰ পৰা ফোন কৰি আছো মোৰ নাম্বাৰটো তো সেভ কৰা আছে মোৰ নাম্বাৰটো চিনি পাবই গতিকে মাৰ নাম্বাৰৰ পৰা আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান সুইচ অফ হৈ আছে অনুগ্ৰহ কৰি পিছত চেষ্টা কৰক जिस नंबर से आप संपर्क करना ঠিক আছে দুটা নাম্বাৰ আছে এইটো নাম্বাৰত হয়তো মই আজিলৈকে কোনোদিনে কল কৰি পোৱা নাই সেইভাবে হয়তো সেইটো নাম্বাৰ হ'ব পাৰে মই সেইটো নাম্বাৰটো এবাৰ ট্ৰাই কৰি চাও হেল্ল' 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 বিকাশ চেত্ৰী নেকি হয় মই ভবানীপুৰৰ পৰা কৈছিলোঁ ভবানীপুৰৰ পৰা কৈছিলা নেকি কোৱাচোন চিনি পাই না নাপায় বা ভবানীপুৰ বা বৰপেটাৰ সাইডৰ আচ্ছা আচ্ছা কোৱাচোন বাৰু কি আছিলে মই মানে আপোনাৰ ফেন ক্লাবৰ ল'ৰা এজনৰ পৰা নাম্বাৰটো লৈছিলোঁ মানে ফেন ক্লাব হয় এনেকে নাই নহয় মই ইমান ডাঙৰ মানুহ নহয় আছে সেইবাবেতো লৈছোঁ আৰু আছে আছে মানে আপোনাক ইনষ্টাগ্ৰামত মেছেজ কৰিছিলোঁ বাট আপুনিতো মেছেজ চিনে নকৰিলে মেছেজ মানে কি কয় বহুত মেছেজ আহে যে আৰু মানে এই ভিডিঅ' বনাই থকা যায় যে সেইকাৰণে ইমান চোৱা নহয় মানে মানে আপোনাক বহুত মেছেজ কৰিছিলোঁ নাই নাই দৰকাৰী তেনেকুৱা দৰকাৰী কোনো কথা নাই বাট মানে আপোনাৰ ভিডিঅ' চাই বহুত বেছি ভাল লাগে আৰু ৰিচেণ্টলি মোৰ নাম মৌচুমী হয় সেইটো মিঠাই বাৰু মৌচুমী তালুকদাৰ বৰপেটাৰ ওচৰত ভবানীপুৰ বুলি ঠাই এখন আছে তেখেতৰ ভিডিঅ' চাওঁ মই কেতিয়াবা এইপিনে আহিলে আহিব মই ফুকন দাক লগ পোৱা নাই ইয়াতে ঘৰ বাট মানে লগ পোৱা তেনেকৈ সুবিধাও মিলা নাই লগ পাব মন আছে আপোনালোক দুইজনকে বহুত বেছি ভাল লাগে সেইবাবে লগ পাব মন আছে হয় হয় মই মাষ্টাৰ্ছ কৰি আছো হয় বাকী এতিয়া আপুনি তাৰ এতিয়া কৰবাত আছে ন বহুত ভাল লাগিছে সেইদিনা জলা চিপছৰ ভিডিঅ'টো আপোনালোকৰ মামী দুজনক মানে ইমান খাইছে মানে বহুত মানে আৰু আমি ফেমিলিৰ আমি গোটেই কেইজনে আপোনাৰ ভিডিঅ' চাওঁ আৰু আপোনাৰ লগত মানে কথা পাতিব বহুত দিনৰ পৰা ইচ্ছা আছিলে মানে নাম্বাৰটো মই পৰখি পাইছো বাট ফোনটো লগাও ভয়ও লাগে কি বা কয় তেনেকৈ আচ্ছা এটা কথা আছিলে আচলতে যদি বেয়া নাপায় আপোনাৰ গাৰ্লফ্ৰেণ্ড আছে নেকি নাই আপোনাক ইমান ভাল লাগে সেইবাবে সুধিলো আৰু কিয়
তাতে তোমাৰ দৰে ইমান ধুনীয়া মৌচুমী মিঠা মৌচুমী নামৰ ছোৱালী আৰু ফোন এতিয়া আমি গাৰ্লফ্ৰেণ্ড এতিয়া থকা বুলি ধৰি ল'ম নে নথকা বুলি ধৰি ল'ম? কাৰ গাৰ্লফ্ৰেণ্ড সুগন্ধাম নেকি? নহয় নহয়, আপোনাৰ। মোৰ গাৰ্লফ্ৰেণ্ডটো একো ধৰিব নালাগে, তুমি কিয় ধৰা আৰু মোৰ গাৰ্লফ্ৰেণ্ডক? আপোনাক ভাল লাগে ন, আৰু আপোনাৰ মানে ফটোজবিলাকো বহুত বেছি ভাল লাগে আৰু ভিডিঅ'বিলাকো ভাল লাগে, মানে ভাল লাগে আৰু আপোনাক, সেইবাবে যদি গাৰ্লফ্ৰেণ্ড নাই বুলি কওঁ তেতিয়া কি হ'ব মানে? তেতিয়া কিবা এটা ভাবিব পাৰি চাগে। আৰু থাকা বুলি ক'লে? থাকা বুলি ক'লে ব্ৰেকআপ কৰাই দিয়ক। আজিকালি ছোৱালী ডেঞ্জাৰ দেখোন। অঁ হা? নাই নাই নাই, কাৰোবাৰ হৃদয় ভাঙি মানে আঁতৰাই নানো আৰু। বাপৰে বাপ, তোমাক কি হেৰি কি বুলি কয় মডাৰ্ণ সৰস্বতী 2 কৰি কেনেকুৱা লাগিল? মডাৰ্ণ হা? মডাৰ্ণ সৰস্বতী মডাৰ্ণ সৰস্বতীত যে মোৰ গাৰ্লফ্ৰেণ্ড হৈছিলে কেনেকুৱা লাগিছিলে গাৰ্লফ্ৰেণ্ডক? মানে গম পাই গৈছো প্ৰেংকল। মানে গম পাইছা? গম পাই গৈছো, আৰে মইতো ইউটিউবাৰ হয় না, 1 মিনিটতে গম পাই গৈছো। ইয়ে উল্টা প্ৰেংক কৰি আছিলো এতিয়া। মই ভাবিছো ইমান ধুনীয়াকৈ কথা পাতি আছে, গম পোৱা নাই চাগে আৰু। নাই, মই আগতে গম পাই গৈছো, মইহে উল্টা প্ৰেংক কৰি আছো এতিয়া তোমাক। ধেৎ তেৰি। ৰেকৰ্ডিং কৰি আছা নেকি ভিডিঅ' কাৰণে? ৰেকৰ্ডিং হৈ আছে, ডাইৰেক্ট ভিডিঅ' হৈ আছে। ভিডিঅ' হৈ আছে একদম। তোমাৰ মাতটো একদম শুনি পাই আছে মানে। ডেঞ্জাৰ দেই, খাতৰা খাতৰা। মই গমেই পাইছো, মই মাতত অলপ অলপ ধৰিব পাৰিছো। তথাপিতো মই গম পাইছো প্ৰেংক হ'ল বুলি। মই ভাবিছো মানে এনেকৈ মানে ফোনত কথা পতা হোৱা নাই ন, তো মাতটো চাগে বুজি নাপাবা আৰু। কিয় ভিডিঅ' চাই আছো ন, তোমাৰ ভিডিঅ' চাই আছো, ফুকনদাৰ লগত ভিডিঅ' চাই আছো, মজা। কেনে পাইছা ভিডিঅ' বঢ়িয়া একদম, সেইকাৰণেতো মাত গম পাই গৈছো না। মই ভাবি আছো কাৰোবাক এটা প্ৰেংক কল কৰিব লাগিছিল, তাৰপিছত কি বা বেজুদি আৰু বেয়া পোৱা তেনেকৈ ভয়কৈ কৰিলো আৰু। মই 1 মিনিটতে গম পাই গৈছো প্ৰেংক কল বুলি, মই গম পাই যাও না ফোন আহিলে। বঢ়িয়া ৰেকৰ্ডিং হৈ আছে নেকি এতিয়া? এতিয়াও ৰেকৰ্ডিঙে হৈ আছে বাৰু। বাকী সকলোৱে ছাবস্ক্ৰাইব কৰি দিব এই চেনেলটো, সকলোৱে যেন ছাবস্ক্ৰাইব কৰি দিয়ে, মৰম দিয়ে। নতুনকে বহুত ভাল কাম কৰি আছে, আৰু মোক আজি প্ৰেংক কল পাৰিছে মানে 50% পাৰিছে, 50% পাৰা নাই মানে। ফাৰ্ষ্ট টাইম মই ডেঞ্জাৰ না, মই গমেই পাইছো ডেঞ্জাৰ মানুহ আছে একদম, মানে নেক্সট লেভেল আৰু। আৰু এইটো নম্বৰটো মানে বেছি মানুহৰ লগত নাই, এতিয়া মই ঘপকে ভাবিছো মানে তোৰ মাতটো শুনা যেন লাগিছে দেখোন। মই তোমাৰ সেইটো নাম্বাৰত ফোন কৰিছিলো, সেইটো নাম্বাৰত অফ দেখাইছে, সেইবাবে এইটো নাম্বাৰত ফোন কৰিলো আৰু। বাকী ভাল লাগিল দেই। ক'ত আছা এতিয়া? এতিয়া মই বৰ্তমান মামা ঘৰত। ভিডিঅ' চাই আছো। বঢ়িয়া তোমাৰো ভিডিঅ' চাই আছো, বঢ়িয়া ভিডিঅ' বনাই আছা। ভাল লাগিল, কেতিয়াবা মানে পৰিস্থিতি ভাল হলে লগ পাম দিয়া। কৰিব কাৰণে আৰু ট্ৰেইনিং ল'ব লাগিব তুমি, আৰু মাতটো আৰু চেঞ্জ কৰিব লাগিব অলপ। মাতটো চেঞ্জ কৰিব লাগিব। মই হেৰিত গমেই পাইছাই। ফাৰ্ষ্ট প্ৰেংক কল তোমাক লাগি হ'ল মোৰ চেনেলৰ। হয় নেকি? ফাৰ্ষ্ট ইণ্টাৰভিউ ভূখণ্ডৰ, ফাৰ্ষ্ট প্ৰেংক কল বিকাশ দা। বঢ়িয়া বাকী লগ পাম দিয়া কেতিয়াবা। লগ পাম ভাল লাগিল। মজা ট্ৰেইনিং ল'ব লাগিব আৰু তুমি। পুৰা ট্ৰেইনিং ল'ব লাগিব। বঢ়িয়া, বেষ্ট অফ লাক। থেংক ইউ। বাই। বিকাশ দাৰ ফোনটো কাটিলে আৰু ছাকচেছ নহ'লো বাৰু, কাৰণ ফাৰ্ষ্ট টাইম আছিলে যিহেতু, ইমানখিনি নাজানো কি ক'ব লাগে কি ক'ব নালাগে, মানে ডাইৰেক্ট আৰু একদম কমন হৈ গৈছে, সেইবাবে গম পাইছে। তথাপিও নেক্সট টাইম সঁচাকৈ ট্ৰেইনিং ল'ব লাগিব, আৰু এনেকৈ প্ৰেংক কল কৰিম, আপোনালোকে চাই থাকক। আজিৰ ভিডিঅ'টো এইখিনি আছিলে। বাই।